পালো দৰ্শন হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে পৰম কৰুণাময়ী জগত জননী দুয়োৰে চৰণত এ নিখিল নাৰদৰ শত সহস্ৰ ওঠা দেৱঋষি তুষ্ট আমি তোমাৰ ভক্তিত তোমাৰ সমধুৰ গীত শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো। নাৰায়ণ দেৱঋষি আপোনাৰ আগমনে ধন্য কৰিলে আজি এই বৈকুণ্ঠপুৰী। নাৰায়ণ কওকচোন দেৱঋষি বৈকুণ্ঠলৈ অহাৰ কাৰণ? প্ৰভু দেৱঋষি উদ্দেশ্য মাত্ৰ দুয়োৰে চৰণ দৰ্শন দয়াময় কৃপাতে পূৰ্ণ হল সেই অভিলাষ কিন্তু কিন্তু বুলি ৰলা কিয় দেৱঋষি? ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ। প্ৰভু জানিবলৈ পাইছো বৰ্তমান দানৱৰ অত্যাচাৰত বহুমতি থৰহৰে হৈছে কম্পমান। গতিকে প্ৰভু এই দানৱৰ অত্যাচাৰৰ পৰা বহুমতিক উদ্ধাৰৰ এক উপায় কৰক। দেৱঋষি প্ৰভু তাৰ বাবে তুমি নকৰিবা অলপ চিন্তা। নাৰায়ণ সৃষ্টিৰ ৰক্ষাৰ ভাৰ আমি নিজেই কৰিছো গ্ৰহণ। নাৰায়ণ আৰু শুনা দেৱঋষি প্ৰভু এইবাৰ সৃষ্টিৰ ৰক্ষাৰ হেতু এক নৱৰূপ মই কৰিম ধাৰণ আৰু ধৰিত্ৰীক নিজেই কৰিম উদ্ধাৰ। এই ক্ষেত্ৰত তোমাৰ হ'ব মোৰ অতিকে প্ৰয়োজন। প্ৰভুৰ লীলাত সদায় সমভাগী হৈ যাব এই নিখিল নাৰায়ণ। প্ৰভু অনন্ত অসীম মহিমাময় দীনবন্ধু হে হৰি তোমাৰ কি যে বিচিত্ৰ লীলা। তোমাৰ লীলা চাই চাই সঁচাই সঁচাই ধন্য হ'ব আজি নিখিল নাৰদৰ জনম। বাৰু প্ৰভু দেৱঋষি দুয়োৰে চৰণত পুনশ্চ প্ৰণিপাত জনাই এ দাসী এবে বিদায়হে মাগিছো। তথাস্তু। ঈশ্বৰ পৰম ব্ৰহ্মা পবিত্ৰ পৰম পরম ভবনা পবিত্র পরম ভবনা ওম বিশ্বরূপস্য ভজসে পদ্মে পদ্মা লে देवी महालक्ष्मी नमस्ते महालक्ष्मी नमस्ते। বৈকুণ্ঠর ভবনে দেখিলু নয়নে লক্ষ্মী নারায়ণ হরি এ প্রভুরা তুলসারণতে পুনর নুপুর বাজে রুনু জুনু জুনু করি নুজুনু জুনু করি নারায়ণ নারায়ণ হে প্রভু ভগবন্ত অনন্ত ঈশ্বর আপন্ন জনতা হে তুমি প্রিয়তম পরম দেবতা জানিয়া হরি রাম 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 কৃষ্ণ রাম
আমিও যাও আপন কর্তব্যতে হও অগ্রসর। বলক প্রভু। বুৰণ আৰু গজন এই চাৰিবিধ জীৱ মোৰেই সৃষ্ট। সেইবাবে জগতত মোক বিৰিঞ্চি বুলি জানে। ভিদুমুনিৰ দ্বাৰা অভিশাপগ্ৰস্ত হৈ জগতত হেৰুৱালো মই আপোন পূজা। যাওঁ যাওঁ এবে মই নিজ কৰ্মত হওঁ অগ্ৰসৰ।
সভার ভিতৰ মতে সভাৰ ভিতৰ পাতক চাৰু কদাকি বোলা ৰাম ভাই বিজয় দাদা বৈকুণ্ঠৰ পাৰিষদ আমি দুয়ো ভাই জয় বিজয় যি জনাৰ শৰণ দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ যক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন ঈশ্বৰৰ শৰণ বন্দনা আমি নিতে নিতে পাৰিছো কৰিব কোৱা দাদা আছে জানো ভাগ্যৱান আমাৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডত সঁচা সঁচা ভাই বিজয় দাদা আমাৰ নিচিনা ভাগ্যৱান নাই কোনোৱে বিশ্ব ব্ৰহ্মাণ্ডত তথাপিতো ভাই কোৱা দাদা মৌন হৈ ৰলা কিয় কিবা হেতু দেখো আজি তোমাৰ বিষাদিত মন ভাই বিজয় দাদা বুজিব পৰা নাই একোকে মই কিয় মোৰ মন হৈছে অতিকৈ চঞ্চল কোনোবাই সুদূৰৰ পৰা কয় যেন জয় বিজয় শেষ হব তহঁত দুয়োৰ সুখৰ জীৱন পৰিহৰি বৈকুণ্ঠ নিবাস বৈকুণ্ঠ নিবাস ভুঞ্জিব লাগিব আমি দুয়ো যেন যন্ত্ৰণা অশেষ ভুঞ্জিব লাগিব আমি দুয়ো যেন যন্ত্ৰণা অশেষ ভুঞ্জিব লাগিব আমি দুয়ো যেন যন্ত্ৰণা অশেষ দাদা মিছাতেই নহবা চঞ্চল দেৱতাৰ আশীৰ্বাদ শিৰ পাতি লৈ লভিছো আশ্ৰয় পৰমাত্মা কৃপাময়ৰ শৰণ ছায়াত তেনেস্থলত অভাৱতেই কিয় বাৰু অমংগলৰ কৰিছা কামনা দাদা ভাই সমস্যাৰে কোনোবাই হৰিগীত গাই এইফালে আহিব লাগিছে জয় কি নহক লাগে নোৱাৰে লভিব এৰে হৰি দৰ্শন তাৰ উপৰিও অনন্ত তন্দ্ৰাময় বিশ্ৰামত কদাপিতো ব্যাঘাত জন্মাব নোৱাৰে হৰি
পালোঁ আৰু কাৰ অনুমতিত প্ৰৱেশ হিচাপে বৈকুণ্ঠপুৰীত শ্ৰী হৰি কীৰ্তন কৰি ফুৰো আমি বিশ্বৰ ভ্ৰমণত পাইছো চিনিবৰ গদাধাৰী দুইজন দুৱাৰখীয়ে বৈকুণ্ঠপুৰীত অনুমতি নাপালে প্ৰভুৰ এৰিব নোৱাৰো পথ ইমান সহজে তাৰ উপৰিও এনেদৰে উলংঘ বেকেৰে কদাপিতো যাব দিব নোৱাৰো প্ৰভুৰ পাশে অনুমতি নাই প্ৰয়োজন শ্ৰীহৰিৰ দাস আমি সেয়েহে কেৱল এৰি দিয়া যাওঁ আমি প্ৰভুৰ সমীপে নকৰিবা তুমি বৈষ্ণৱ ভগৱান বৈষ্ণৱ দাদা বৈষ্ণৱ শুনা হেৰাল মংগ বালক এনেদৰে বিবস্ত্ৰ বেশেৰে কাহানিও অহা নাই ভকত বৈষ্ণৱ ভগৱত দৰ্শনৰ হেতু তাৰ উপৰিও বালকৰ খেলাঘৰ নহয় এইটো বিষ্ণুৰালয় এতিয়াই সন্মানেৰে জনাও বালকক অবিলম্বে স্থান কৰ পৰিত্যাগ দুৱাৰখী মনত ৰাখিবা ইয়াৰ পৰিণাম অতি ভয়ংকৰ অসহ্য অতি অসহ্য বয়সত বালক যদিও ইমান দূৰন্দৰে বৰ দল শুন হেৰ উলংঘ বালক শেষ বাৰলৈ জনাইছো অতি লম্বে স্থান কৰ পৰিত্যাগ নহলে দুৰ্জয় গলেৰে ঘটিব মহাভৱন কিন্তু মদমত হৈ হেৰুৱালি হিতাই জ্ঞান আৰু অপমান কৰি দিব নাজানি নুশুনি আমি অপৰাধ কৰিলো বিস্তাৰ গীতগণ ক্ষমা কৰা কৰিছো কাকতি যাত্রতা আমি নিষ্কর্ম ফলে তার বাবে আমি নকৰো অকলো আক্ষেপ কিন্তু
পৰা আমাৰ নকৰা বঞ্চিত ঈশ্বৰ বিষ্ণু যেন থাকে সদামতি সেই ভিক্ষা আমি কৰি চলিছো সেই ভিক্ষা আমি কৰিছো নাই ভক্তচাৰী কীৰ্তগণ তুষ্ট আমি তোমাসবৰ ভক্তিৰ কীৰ্তনত তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ে উভয় অপৰাধ লগালে দুয়ো ভিত্ত দুখৰ বাবে মই আজি জগৰীয়া হৈ তোমাসবৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ বিহিলা উচিত দণ্ড অপরাধী তুই দুয়ারি তার বাবে আমি নকরু আক্ষেপ ভগত দ্রোহী যদি হয় কোনো জন সিজনার ক্ষমা নাই জানিবা নিশ্চয় তোমাৰ সেৱক দিও জয় আৰু বিজয় কথা কিন্তু ভয়ংকৰ আমি চাইতো তো আমি কোশিশ আক্ষেপ নকৰা কীৰ্তগণ অভিমানী সেৱকৰে দৰ্প শূন্য হেতু অভিশাপ দিয়ালো মই নিষ্কৰ্ম ফল ভোগ কৰি পুনৰ আহিব দুয়ো এই স্থানে যোৱা এবে তোমালোক নিজ কৰ্তব্যত হোৱা গ্ৰহণ যত আছে দেৱ দ্বিজ নৰ নাৰীয়ে বিশ্ব ব্ৰহ্মাণ্ড সকলোৰে অধিকাৰী তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই দিয়া প্ৰভু এয়া থাকক ভূপতি যে ঈশ্বৰৰ তথাস্তু
জয় আর বিজয় প্ৰভু নকৰা মনত সংশয় নাই প্ৰভু জন্মলোভী অসুৰ বংশত নাই প্ৰভু ত্ৰিভুৱন কৰিবা শাসন নাই প্ৰভু বৈৰী ভাৱে চিন্তা কৰি মোক বৈৰী ভাৱে চিন্তা কৰি মোক মুক্তি লাভ দুয়োৱে পাবা সহজতে নাই প্ৰভু প্ৰভু মই ভাৱে চিন্তা কৰি লভে মুকতি কাজু প্ৰধান বুজা নাই মহিমা তোমাৰ প্ৰভু হে প্ৰভু কোৱা ভাঙি পাতি কিদৰে তৰিম আমি দুষ্কাৰ মায়া কিদৰে তৰিম আমি দুষ্কাৰ মায়া শুনা শুনা তেন্তে মোৰ ভক্ত দুইজন ব্ৰহ্মসাপ কদাপিতো নকৰো লংঘন নাই প্ৰভু এবাৰ প্ৰভু এবাৰ এবাৰ কৰি তিনিবাৰ নাই প্ৰভু বিশ্বদ্ৰোহী ভকদ্ৰোহী দেৱদ্ৰোহী হৈ যেতিয়াই বৈষ্ণৱৰ দ্ৰোহ আচৰিবা তেতিয়াই নাই প্ৰভু তেতিয়াই দেখা দিম মই তোমালোকৰ সন্মুখত প্ৰতি দ্বন্দ্বী ৰূপে নাই প্ৰভু যোৱা যোৱা এবে দুইজনে বৈকুণ্ঠৰ পৰা নাই প্ৰভু কাশ্যপৰ ঔৰসত কাশ্যপৰ ঔৰসতে প্ৰথমতে জন্ম ল'বা দ্বিতীয় গৰ্ভ কাশ্যপৰ ঔৰসতে প্ৰথমতে জন্ম ল'বা দ্বিতীয় গৰ্ভ কাশ্যপৰ ঔৰসত প্রথমতে জন্ম ল'বা দ্বিতীয় গর্ভ হরে মন দুঃখে সরি যায় মন দুঃখে সরি
এ প্রবেশ সভাৰ মাজে হরে প্রবেশ সভাৰ মাজে দৈত্য ৰজনী আৰে লয়লা ভিতরে
নন্দন ইন্দ কয়ু পরে কয়রে সঙ্গে চলে দেবগণ আনন্দিত মন রে সঙ্গে চলে দেবগণ আনন্দিত মন আরে হি মতে পাইলা গোয়া খবর ভিতরে রাম হরি রাম হরি ভোলা দেবগণ, দেবরস ইন্দ্রময় হরগর রজা প্রকৃতির সর্বরূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য স্বৰ্গীয় জ্যোতিৰে ভৰা এই অমৰাৱতীপুৰ নোহে জানো দেৱগণ, নোহে জানো দেৱতাৰ অমূল্য সম্পদ। কিন্তু দেৱগণ, দেবরস ব্ৰহ্মাৰ মুখৰ পৰা পাৰিছো জানিব কাশ্যপৰ ঔৰসত বৈ মাতৃ দিতিয়ে জন্ম দিলে দুটি দৈত্য অতি ভয়ংকৰ। নাম থলে সিহঁতৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। নাজানো দেৱগণ, পুনৰ স্বৰ্গত কি ঘটে অঘটন। গৌৰৱত দায়ী কৰি মৰিছো দানৱ দৈত্য মাতা দিতি আজি অনুমাদিনী হৈ দেৱৰ অহিচিন্তি শুক্ৰাচাৰ্য বামনৰ চাপিছে ওচৰ আৰু সেই আচাৰ্য শুক্ৰই নানাভাৱে কুমন্ত্ৰণা দি দানৱক দিছে উদগনি। যেই কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা। সময়ত দেখা যাব কোন সেই ভয়ংকৰ দিতিৰ নন্দন। হয় হওক শত শত দৈত্যৰ জনম, তাৰ বাবে নকৰিবা অলপো আকাংক্ষা। সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱৰ সহায়, লক্ষ লক্ষ দৈত্য আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন। তথাপিও দেৱৰাজ দিয়ে যদি অনুমতি এটি কথা মই ক'ব খোজো। কোৱা বিশ্বকৰ্মা, আনন্দেৰে মই দেশ অনুমতি। ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ, চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতীৰ চৌপাশে ঘেৰাই নিৰ্মাণ কৰিম এক অভেদ্য প্ৰাচীৰ। ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবল মুকুতাগাতি নিজ হাতে মই কৰিম নিৰ্মাণ। প্ৰাচীৰ অলংঘ দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনী মই কৰাম নিবাস। ধন্য ধন্য বিশ্বকৰ্মা, শতবাৰ প্ৰশংসিছো তোমাক। তোমাৰ হাতেৰে গঢ়া অমৰাৱতীপুৰ চিৰদিন জিলিকিব স্মৃতি চিহ্ন হৈ তোমাৰেই জয় গান গায়। বলা দেৱগণ, আজিলৈ সবাই মানতে ভংগ কৰা হ'ল।
এক নাম নারায়ণ নারায়ণ নারায়ণ। প্রণাম দেবরীকে। প্রণাম। দেবরাজর সম্বন্ধিতে দেবগণ জয় হোক। দেবরীকে, দেবেন্দ্র, আপোনাৰ আগমন পাই ধন্য হ'ল আজি অমৰাৱতীপুৰ। নারায়ণ। বাৰু কওকচোন দেবরীকে, আছে নেকি কিবা নতুন সংবাদ? নারায়ণ নারায়ণ দেবেন্দ্র, বর্তমান নাই কোনো তেনে বিশেষ সংবাদ, কিন্তু কিন্তু ভবিষ্যৎ বাণী এতিয়া আনিছো বুটলি মই মৰতৰ পৰা। আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপু আৰু তেওঁৰে সহোদৰ ভাতৃকে হিৰণ্যাক্ষবীৰে ভৱিষ্যৎ আতংকৰ কৰিছে সূচনা। প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে আৰ্তনাদ দুয়ো বিশ্বজয় বুলি। দানৱৰ প্ৰতাপত থৰহৰি কম্পমান হৈ বসুমতী নিজেই আজি আউনি বাউনি। দেবরীকে, দানৱৰ নিষ্ফল গৰ্জনত দেৱতাৰ খব জানো কিবা অপকাৰ? নারায়ণ নারায়ণ অপকার। দেবরীকে, অপকাৰ। দেবতার অপকার। দেবরীকে, দেৱতাৰ অপকাৰ। হাঁহি উঠে শুনি তব বাণী, শুনা হেৰা সহস্ৰ লোচন। বিশ্ব বৈৰী হয় যদি দুয়ো দৈত্যবীৰ, তেন্তে বিশ্বৰ বুকুৰ পৰা ৰব জানো অমৰাৱতী ভিন্ন ৰূপ লৈ। দেবরীকে, শুনা হেৰা সহস্ৰ লোচন আৰু যত দেৱতা মণ্ডলী, স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগ নাৰ যজ্ঞ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে উদ্দেশ্য কৰি প্ৰলয়ৰ ভীষণ হুংকাৰে আহিব লাগিছে হিৰণ্যাক্ষবীৰ। সেইহেতু দেৱগণ বিধি মতে তোমালোক তাৰে কৰা প্ৰতিকাৰ, নহলে নহলে ধ্বংস হব অমৰাৱতীপুৰ, ধ্বংস হব দেৱ ভৈদ্য বসুন্ধৰা। এটি পলকতে নারায়ণ এ শুনা শুনা পুৰন্দৰা মোহৰ বাসনা। কওক দেবরীকে, এ প্ৰলয় হুংকাৰে আহে, এ প্ৰলয় হুংকাৰে আহে দেবরীকে, হিৰণ্যাক্ষবীৰ। দেবরীকে, শুনা শুনা পুৰন্দৰ মোহৰ বাসনা। কওক দেবরীকে, এ অস্তে কস্তে কুকচিত খুয়া করে বাজনা। এ নোৱাৰা কৰিব যদি দৈত্য কলি ধনা। দেবরীকে, এ নোৱাৰা কৰিব যদি দৈত্য কলি ধনা। দেবরীকে, ইয়াৰ এটা উপায় দিয়ক দেবরীকে, ইয়াৰ এটা উপায় দিয়ক। উপায় দেবরীকে, দেবরীকে, উপায় আছে। দেবরীকে, এ নোৱাৰা কৰিব যদি দৈত্য কলি ধনা। এ নোৱাৰা কৰিব যদি দৈত্য কলি ধনা। দেবরীকে, 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 ইয়াৰ এটা উপায় দিয়ক। এ নারায়ণৰ পাকে যাবা পাবা সমিধান। এ নারায়ণৰ পাকে যাবা পাবা সমিধান। এ নারায়ণৰ পাকে যাবা দেৱগণ পাবা সমিধান। দেবরীকে, শুনিলা শুনিলা দেৱগণ, সেয়েহে প্ৰত্যেক মুহূৰ্ততে অস্তে হস্তে সুসজ্জিত হৈ থাকিবা। পলা দেৱগণ, আজিলৈ সভা ভংগ কৰা হ'ল।